আজি মোৰ জন্মদিন আছিলে আৰু জন্মদিন বুলি ৰাতিপুৱা গ'লোঁ মন্দিৰলৈ। মন্দিৰৰ পৰা আহি ঘৰত সৰু সুৰাকৈ কেক কাটিলোঁ। কেক কাটি মই ওচৰৰ চুবুৰীয়াক মাতিলোঁ। মাতি মানে সিহঁত মানে ওচৰ চুবুৰীয়াবোৰৰ কাৰণে লুচি ভাজি বনালোঁ। আৰু এতিয়া ৰাতিৰ সাজৰ কাৰণে আমি বনাবলৈ লৈছোঁ পোলাও, লগত ফুলকবি, আলু আৰু বিলাহী মাছৰ সৈতে এখন তৰকাৰী হ'ব আৰু থাকিব মাছ ভাপত দিয়া। আৰু সিমানেই আৰু আজি স্পেচিয়েল বুলি ক'বলৈ একো নাই। তেনেকৈ আৰু আজিৰ বাৰ্থডেটো ৰাখিলোঁ আৰু পাৰ্টি বুলি নহয়, এনেই আৰু। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। Bumoni Barsha birthday তাৰ উপলক্ষে আমি ৰাতিৰ সাজটো বনাবলৈ লৈছোঁ। এয়া মাছ আৰু এয়া ফুলকবি, আলু, বিলাহী। এয়া জোল বনাম আৰু মাছ ভাপতো দিম আৰু ইয়াৰ লগতে দিয়া হ'ব আৰু ইয়াৰ লগতো দিয়া হ'ব। তাৰপিছতে পোলাও বনাম। পোলাওৰ কাৰণে আমি লৈছোঁ সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ, ইলাচি মানে এটা ইলাচিৰ এটা পেকেট থাকে যে, ডালচেনি চব মিক্স সেইটো লৈছোঁ, গোটা জিৰা অকণমান লৈছোঁ, কাজু লৈছোঁ, খিচমিচ লৈছোঁ আৰু আদা নহৰু অলপমান লৈছোঁ আৰু ঘিউ লৈছোঁ আৰু গাজৰ সৰু সৰু কাটি লৈছোঁ আধা কাটি আৰু মটৰ লৈছোঁ এপাতে। এয়া চাউল আৰু এয়া নিমখ দিব মানে কি কয় পাতত দিয়া বুলি কয় যে সেইটো দিব আৰু এয়া আমাৰ জোজা চলাই আছে মাম্মী। এয়া পুৰা জোজা চলাই আছে। হাই, ভাল খবৰ। এয়া পুৰা ব্যস্ত মানুহ কোনে কি
দিছিলে দিয়া দিব তুমি মানে কি চাইছা আজি কাৰ বাৰ্থডে আছিলে এইফালে আজি কাৰ বাৰ্থডে আছিলে কাৰ বাৰ্থডে আছিলে হাই হেল্ল' হাই কৈছে হাই চবকে কৈ দিয়া আজি আপাৰ বাৰ্থডে আছিলে কৈ দিয়া আৰু বাৰ্থডে খাই মোৰ টোপনি অহা নাই কৈ দিয়া এতিয়া মই চাই আছোঁ পোলাও খাব লাগিব কৈ দিয়া